কৰ্ণৰ দেহাটোৰ ওচৰত মানে মৃত দেহাটোৰ ওচৰত কুন্তি বহি পেলাই খুব কান্দি আছে, মানে বুকু ঢকিয়াই ঢকিয়াই কান্দি আছে। সেই টাইমতে অৰ্জুন পাইছেগৈ, যুধিষ্ঠিৰ পাইছেগৈ, সকলো পাইছেগৈ পঞ্চপাণ্ডৱ। তেতিয়া সুধিছে অৰ্জুনে আৰু যুধিষ্ঠিৰে যে মা, এইটো আমাৰ মানে দুশ্মন আছিল, তুমি ইয়াৰ মানে মৃতদেহটোৰ ওচৰত বুকু ভাঙি ভাঙি কিয় কান্দিছা? মাকে কৈছে, মোক ক্ষমা কৰি দিবি পুত্ৰহঁত, এইটোৰ জ্যেষ্ঠ দাদা আছিল, আপোনালোকে গম পায় কৰ্ণৰ কুন্তিৰ পিতেক। তেতিয়া যুধিষ্ঠিৰক খং উঠিছে। যুধিষ্ঠিৰে মাকক কৈছে, মা, ইমানখিনি কথা তুমি আগতে যদি কৈ দিয়াহেঁতেন এই মহাভাৰতৰ যুদ্ধ কেতিয়াও নহ'লহেঁতেন। মই ৰাজ্যৰ বাবে কেতিয়াও মই যুদ্ধ নকৰিলোহেঁতেন, মই ৰাজ্যৰ দাদাকে দি দিলোহেঁতেন, আৰু তোমাৰ এটা মিছা কথাৰ কাৰণে আজি ইমানখিনি হ'বলৈ পালোঁ, সেইবাবে মই তোমাক অভিশাপ দিছোঁ। তেতিয়া যুধিষ্ঠিৰে মাকক অভিশাপ দিছে যে মা, মই তোমালোকৰ মহিলাখিনিক অভিশাপ দিছোঁ যে তোমালোকৰ পেটত কেতিয়াও কথা লুকাই নাথাকে, সেইকাৰণে মাইকী মানুহৰ পেটত খুব কম কথাই